అసలు ఆ బుక్లో ఏముంది? ఆ బుక్ చదువుతున్న ఇందు చనిపోబోతుందా? మళ్ళీ బిలాంగ్స్ టూలు బిల్డింగ్ టూలు అంటూ ఎవడైనా ఈ బజార్లో కనపడితే ఒక్కొక్కడికి బీర్జాలు జారిపోతాయి. थैंक यू सो मच फॉर गिविंग मी दिस अपॉर्चुनिटी. मुझे बहुत अच्छा लगा कि ये मेरी फर्स्ट फिल्म है, फर्स्ट डेब्यू फिल्म है. मैं साई शिवन सर को थैंक यू बोलना चाहती हूँ कि उन्होंने मुझे चूज़ किया, और ऑल टीम सभी को मैं शुक्रिया अदा करना चाहती हूँ. एंड आशा करती हूँ कि মুভি কাৰণে ট্ৰাই কৰি আছোঁ. আজি মই 2019ত গৈছিলোঁ ইয়াৰ পৰা, আৰু 3 বছৰ মই ট্ৰাই কৰি আছোঁ মুভিৰ কাৰণে, আৰু ফাইনেলি মই এখন তেলেগু মুভি কমপ্লিট কৰিলোঁ. মুভিখনৰ নাম হৈছে গ্ৰন্থালয়ম, আৰু অলৰেডি টিজাৰ ৰিলিজ হৈছে, আৰু মুভিখন জানুৱাৰীত ৰিলিজ পাব. লেংগুৱেজৰ বেৰিয়াৰ বহুত আহিছিলে, মই সেইটো কাৰণে মোৰ অলপ টাইম লাগি গ'ল. মই 3 বছৰ সেইটো কাৰণে লাগি গ'ল মুভিখনত কাম কৰিবৰ কাৰণে. মই লেংগুৱেজো শিকিব লগা হৈছে. মই হিন্দী শিকিছোঁ ভালকৈ, আৰু ইংলিছো মই শিকিছোঁ. মই এটা কথাই এতিয়া বুজি পাইছোঁ যে যিমান আমাৰ এক্সপিৰিয়েঞ্চ হ'ব, যিমান এক্সপিৰিয়েঞ্চ মানুহ লগ পাই গৈ থাকিম, যিমান ইণ্টাৰেকশ্যন কৰি মানুহৰ লগত, সিমান আমি কথা শিকিব পাৰিম আৰু জানিব পাৰিম. মই 2017ত বা অমৰাৱতী বা ৰং চেনেলৰ পৰা সম্প্ৰচাৰিত হৈছিলে. বা অমৰাৱতী বা চিৰিয়েলৰ পৰা মই চিৰিয়েলখন কৰিছিলোঁ 2017ত. তাৰ আগতে বাৰু মই মডেলিং জগতৰ লগত জড়িত আছিলোঁ. মই মেগা মিছ আছাম 2017ৰ ছেকেণ্ড ৰানাৰ আপ আছিলোঁ, আৰু ৱাকিং টোষ্ট মিছ ইণ্ডিয়া 2017ৰ মই উইনাৰ আছিলোঁ. তাৰপিছতে মই চিৰিয়েল বা অমৰাৱতী বা চিৰিয়েলখন কৰিলোঁ, আৰু সেইখন 1.5 বছৰ কৰাৰ পিছত মই মুম্বাইলৈ গ'লোঁ. যদি ইচ্ছা থাকে, শক্তি থাকে, আৰু কাম কৰাৰ ৰিদম থাকে, আৰু হাৰ্ডৱৰ্ক কৰিব পৰা ক্ষমতা থাকে, তেনেহ'লে নিশ্চয় পাৰিব. আৰু কিবা পাইছা নেকি তেনেকুৱা সুবিধা? সুবিধা হয়, মই আৰু 2খন চিনেমাৰ কাৰণে চুক্তিবদ্ধ হ'বলৈ ওলাইছোঁ. আশা কৰোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব, মই আগলৈ যাতে ভালকৈ কৰি যাব পাৰোঁ. কাৰ্বি আংলঙতো এখন বিশেষ কিবা পাইছা বুলি গম পাইছোঁ? হয়, মই এখন কাৰ্বি চিনেমাৰ সৈতেও চুক্তিবদ্ধ হৈছোঁ. মোৰ জানুৱাৰীৰ পৰা শ্বুটিং আৰম্ভ হ'ব, আৰু মই ক'বলৈ পাই অত্যন্ত সুখী হৈছোঁ যে মই ৰিজনেল চিনেমা কাৰ্বি চিনেমা এখনত মই অভিনয় কৰিবলৈ সুবিধা পাইছোঁ. যুৱ প্ৰজন্মই শিকিব লাগে ইয়াৰ পৰা যে আমি কেতিয়াও ৰাগিয়াল দ্ৰব্য আমি সেৱন কৰিব নালাগে. মই ইমান এৱেৰ নহয়, আচলতে মই এৱেৰ নহয় এইটো বিষয় লৈ পেলাই. তথাপি ৰাগিয়াল দ্ৰব্যবোৰ সেৱন কৰিব নালাগে. সুস্থ থাকিব লাগে, সবল থাকিব লাগে, আৰু সদায় মা দেউতাৰ কথা শুনিব লাগে, ডাঙৰজনৰ কথা শুনি পেলাই চলিব লাগে. মই সেইটোৱে বুজি পাইছোঁ. ভয় লাগিছিলে প্ৰথমতে, কিন্তু শক্তি আৰু মোৰ দৃঢ় বিশ্বাস আছিলে যে মই পাৰিম কৰিবলৈ, আৰু সদায় মনত এইটোৱে আশা ৰাখিছিলোঁ যে মা দেউতাৰ নাম উজ্বলাব লাগে, ঠাইখিনিৰ নাম উজ্বলাব লাগিব. সেইবাবে মই কষ্ট কৰি গৈছিলোঁ, আৰু কষ্টৰ মূৰত এখন তেলেগু চিনেমাত অভিনয় কৰিব পাইছোঁ. মই সুখী. বিনু মাধিপতি তেওঁৰ মোৰ কো-ষ্টাৰ হয়, তেওঁ মোৰ লগত কাম কৰিছে, আৰু সাই শিৱন ছাৰ ডাইৰেক্টৰ, আৰু বাহুবলী ভিলেইন যিজন আছিলে প্ৰভাকৰ ছাৰ, তেওঁ আমাৰ মুভিখনত আছে. আপোনালোকে তেওঁকো আমাৰ মুভিখনত চাই খুব ভাল পাব.